শিৱসাগৰত বৃহস্পতিবাৰে পুৱাই দুই যুৱক-যুৱতীৰ উদ্যোগত গো গ্ৰীণ ৰান শীৰ্ষক এক পৰিৱেশ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বহু সংখ্যক ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। সেউজ পৰিৱেশ ৰক্ষা কৰাৰ বাণীৰে ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰী পাৰত সজাগতামূলক শোভাযাত্ৰা তথা সমদল উলিওৱাৰ লগতে কেইবাটাও গছপুলি ৰোপণ কৰা হয়। উল্লেখ্য যে শিৱসাগৰৰ যুৱ দলত শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা সৌন্দৰ্য প্ৰতিযোগিতাৰ লগত সংগতি ৰাখিয়েই বৃহস্পতিবাৰে পুৱাই ৰূপায়ণ কৰে গো গ্ৰীণ ৰান শীৰ্ষক এই কাৰ্যসূচী। আমাৰ ৰিজন 2020-21 সৌন্দৰ্য প্ৰতিযোগিতা 24 ডিচেম্বৰ আমি কৰিবলৈ লৈছোঁ কাইলৈ। তাৰ লগতে সংগতি ৰাখি আজি আমি এনভাইৰনমেণ্ট কনচাৰ্ণ এটা সৰু ছ'চিয়েল ইনিচিয়েটিভ লৈছোঁ ইন কলাবৰেশ্যন উইথ ব্ৰজেন ফুকন ছাৰ, বসন্ত দা, কষ্ট অফ জিমনাছিয়া। আমি গো গ্ৰীণ ৰান এটা কৰিম আজি আৰু সৰুকৈ এটা প্লেণ্টেশ্যন প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ যাতে আমাৰ এই কালচাৰেল প্ৰগ্ৰেমবিলাকৰ লগত আমাৰ এনভাইৰনমেণ্টটো যাতে সুস্থ হৈ থাকে, আমাৰ মনবোৰো যাতে সুস্থ হৈ থাকে। তাৰ কাৰণে আজি আমাৰ ৰিজন টীমৰ ফালৰ পৰা এটা সৰু প্ৰচেষ্টা। আজি যিটো অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে সঁচাকৈ এটা খুব উল্লেখযোগ্য অনুষ্ঠান আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত যিটো তেখেতলোকে মনোনিৱেশ কৰিছে আৰু ফিটনেছৰ ক্ষেত্ৰত তেখেতলোকে যিটো মনোনিৱেশ কৰিছে লগতে সৌন্দৰ্যৰ কথাটো আগত ৰাখি পেলানি, গতিকে এইটো এটা উল্লেখনীয় কাম। মই সকলোৱে ইয়াত সহযোগ কৰিব লাগে আৰু আমিও তেখেতলোকক সহযোগ কৰিবৰ কাৰণে ৰাতিপুৱাই তেখেতলোকৰ লগত আমি ওলাই আহিছোঁ আৰু যিসকল উদীয়মান যুৱক যুৱতীয়ে প্ৰকৃতি সুৰক্ষাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, ফিটনেছৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, সৌন্দৰ্য বৰ্ধনৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, আমি ভাবোঁ এই প্ৰচেষ্টাখিনি সফল ৰূপ পাব আৰু প্ৰচেষ্টাখিনি সফল ৰূপ তেতিয়াহে পাব যদি আমি সকলো ৰাইজ সজাগ আৰু সচেতন হওঁ। সেইকাৰণে আমি সকলো ৰাইজে ওলাই আহিছোঁ আজি ৰাতিপুৱা তেখেতলোকক সহায় সহযোগ কৰিবৰ কাৰণে আৰু তেখেতলোকৰ অনুষ্ঠানটো সকলো ফালৰ পৰা সফলতা কামনা কৰি এই শুভ পুৱাটি খুব সুন্দৰভাৱে যাওক বুলি আমি সকলোৱে কামনা কৰিছোঁ। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাস আৰু জিনুল আহমেদৰ ৰিপৰ্ট, তৰংগ লাইভ।